অভিনেত্ৰী আইমী বৰুৱাই ক'লে, আজি মোৰ আনন্দৰ সীমা নাই, মই বিচাৰি থকা বস্তুটো পাই গ'লোঁ। আপোনালোকে আৰু আশীৰ্বাদ কৰিব দেই, আৰু আপোনালোককো এনে খবৰবোৰ দি থাকিব পাৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ অভিনয় চাই কেনেকুৱা পায়? যদি তেওঁ এগৰাকী অনুৰাগী হয় তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহী কৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই সামাজিক মাধ্যম যোগে আজি ব্ৰহ্মপুৱাতেই এটা অতি সুখৰ খবৰ অনুৰাগীসকলক শ্বেয়াৰ কৰিছে। সবিশেষ জানিবলৈ পাব, গতিকে অলপো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব, তেতিয়াহে ভালদৰে বুজি পাব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী এটা সময়ত আলোড়ন সৃষ্টি কৰা ৰাংঢালী নামেৰে সেই চিনেমাবোৰ হয়তো আপুনি মই কোনেও পাহৰিব নোৱাৰিম কোন কাহানিও। অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই ক'লে যে সপোনবোৰ পূৰণ হ'লে সঁচাকৈ ভাল লাগে। আপোনালোকৰ নহয়নে? অভিনেত্ৰী আইমী বৰুৱাই কয় যে গোৱালৈ আহিলোঁ, গোৱাৰ চালিগাঁৱত বহু সুন্দৰ সুন্দৰ ঠাইবোৰ উপভোগ কৰি আছোঁ, আৰু ইনষ্টাগ্ৰামতো ৰিলছ আপলোড কৰিম, আপোনালোকে চাব। কিন্তু অভিনেত্ৰী আইমী বৰুৱাই কয় যে এই ফটো কিছুমানো মাৰিছোঁ, আপোনালোকক দিম, অৰ্থাৎ ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আদিত শ্বেয়াৰ কৰিম। মই জানো আপোনালোকে সহায় নিশ্চয় দিবই। বন্ধু বান্ধৱীসকল, আইমী বৰুৱাৰ খবৰটো পাই আপোনালোকে কেনেকুৱা পালে? বৰ্তমান ব্যস্ত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা গোৱাত ফুৰিবলৈ গৈছে, আৰু গোৱাৰ চালিগাঁও নামৰ অঞ্চলত অভিনেত্ৰী আইমী বৰুৱা বৰ্তমান আছে। ভিডিঅ'টো আছিল ইমানেই। যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।